নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক কমল যুগৰ বিষয়ে কমল শব্দটোৰ পৰা আপোনালোকে বুজিব পাৰিব যে পদুমৰ আন এটা নাম হৈছে কমল বুলি কোৱা হয় হিন্দীটো কমল বুলি কোৱা হয় অসমীয়াটো কমল মানে পদুমেই হৈছে ঠিক আছে সো আপোনালোকৰ জন্মকুণ্ডলীত 1 নম্বৰ 4 নম্বৰ 7 নম্বৰ আৰু 10 নম্বৰ ঘৰ মই দেখুৱাই দিছো 1 নম্বৰ 4 নম্বৰ 7 নম্বৰ 10 নম্বৰ এইকেইটা ঘৰত যদি গোটেইকেইটা গ্ৰহ আপোনালোকৰ যদি বিয়পি থাকে মই ইয়াতে বাৰু নাম্বাৰিংটো কৰি দিছো 1 নম্বৰ 4 নম্বৰ তাৰমানে লগ্নৰ পৰা লগ্নতে নহলে বা 4 নম্বৰ নহলে বা 7 নম্বৰ নহলে বা 10 নম্বৰ এইকেইটা ঘৰত যদি আপোনালোকৰ গোটেইকেইটা গ্ৰহ যদি সিঁচৰিত হৈ থাকে তেতিয়া হলে এটো কমল যুগ বুলি কোৱা হয় মই উদাহৰণ স্বৰূপে আপোনালোকক দেখুৱাই দিছো আপোনালোকৰ ধৰা হল লগ্নটো হৈছে আপোনালোকৰ সাপোজ মেষ লগ্ন 1 নম্বৰ ইয়াতে থাকিব 2 3 4 5 6 7 8 9 10 11 12 এনেকুৱা থাকিব সো 1 নম্বৰ 4 নম্বৰ 7 নম্বৰ বা 10 নম্বৰ ঘৰত গোটেইকেইটা গ্ৰহ বিয়পি থাকিব লাগিব লগ্নতে ধৰা হল ৰবি থাকিলে সাপোজ বৃহস্পতি থাকিলে তেতিয়া হলে এটো এটা অতিশয় শুভ কম্বিনেশন হৈ গল তাৰ পিছত চতুৰ্থ ঘৰত থাকিলে সাপোজ চন্দ্ৰ গ্ৰহটো থাকিলে ইয়াতে আপোনালোকৰ মংগল গ্ৰহটো সাপোজ ইয়াতে থাকিলে দশম ঘৰত উচ্চস্থ ৰাশিত থাকিলে ৰবিও তুংগী হৈ থাকিলে সাপোজ সপ্তম ঘৰত শুক্ৰ থাকিলে সাপোজ শনি থাকিলে এনেকুৱা ধৰণে থাকিলে গোটে সাতটা গ্ৰহ আপোনালোকে চাব লাগিব সো আপোনালোকৰ ক্ষেত্ৰত আৰু কি ৰৈ গল ইয়াতে বুধ গ্ৰহটো ৰৈ গল সাপোজ বুধ গ্ৰহটো আপোনালোকৰ ইয়াতে মংগলৰ লগতে সাপোজ দশম ঘৰতে থাকিলে এনেকুৱা ধৰণে যেতিয়া আপোনালোকৰ থাকিব এইটো হৈ গল আপোনালোকৰ কমল যুগৰ ফৰ্মেশন আপোনালোকৰ ধৰা হল কুম্ভ লগ্ন মই বেলেগ এটা লগ্ন লৈ দেখুৱাই দিছো কুম্ভ লগ্নৰ ক্ষেত্ৰত এইটো 1 নম্বৰ হল 4 নম্বৰ এইটো হল 7 নম্বৰ এইটো হল 10 নম্বৰ এইটো হল এইকেইটা গ্ৰহ যদি এইকেইটা ঘৰত যদি গোটেইকেইটা গ্ৰহ যদি বিয়পি থাকে এতিয়া প্ৰথম ঘৰত সাপোজ ৰবি থাকিলে বুধ থাকিলে সাপোজ চতুৰ্থ ঘৰত থাকিলে চন্দ্ৰ শুক্ৰ আপোনালোকৰ সপ্তম ঘৰত থাকিলে সাপোজ বৃহস্পতি মংগল তাৰ পিছত আৰু আপোনালোকৰ যেটো দশম ঘৰত ইয়াতে থাকিলে সাপোজ শনি গ্ৰহটো এনেকুৱা ধৰণেও যদি আপোনালোকৰ জন্মকুণ্ডলীত যিকোনো এটা কম্বিনেশনত চাৰিটা ঘৰ যদি ফিল আপ হৈ থাকে গোটেইকেইটা গ্ৰহ যদি এই চাৰিটা ঘৰতে বিয়পি থাকে সিঁচৰিত হৈ থাকে ৰাহু কেতুক বাদ দি বাকি সাতটা গ্ৰহ এই চাৰিটা ঘৰতে যদি বিৰাজমান হৈ থাকে তেতিয়া হলে আপোনালোকে বুজিব পাৰিব যে এইটো হৈছে কমল যুগৰ ফৰ্মেশন এটা কমল যুগৰ ফৰ্মেশন হলে ইয়াৰ ফলাফল কি পাব এই যিসকল ব্যক্তিৰ জন্মকুণ্ডলীত কমল যুগৰ ফৰ্মেশন হ'ব তেওঁ বেছি ধনী নহব পাৰে কিন্তু তেওঁৰ সমাজত এটা ভাল সন্মান থাকিব তেওঁ সমাজত এটা ডাঙৰ মানে ধৰিলক অনুষ্ঠানৰ গৰাকী হ'ব পাৰিব তেওঁৰ টকা পইচা বা বেংক বেলেন্স বেছি নাথাকিব পাৰে কিন্তু তেওঁৰ সন্মান বা যশস্যা কীৰ্তি খুব মজবুত থাকিব তেওঁৰ খুব ওয়াইড ফেম থাকিব তেওঁৰ যশস্যা কীৰ্তি বহুত দূৰলৈকে বিয়পি যাব তেওঁৰ কিছুমান মানে ধৰিলক হিসাব কৰিব নোৱাৰা ধৰণৰ গুণাগুণ থাকিব তেওঁৰ বহুতো গুণাগুণ থাকিব বহুত ভাল গুণাগুণ থাকিব সো আজিৰ এই ভিডিওটোত আমি কমল যুগৰ বিষয়ে জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে হোৱাটছএপত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ